হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া তুলনি বিয়াত, মানে আজি আমাৰ পেহীৰ ছোৱালীৰ তুলনি হৈছে, তাৰ কাৰণে আমি এতিয়া সাজি কাচি যাবলৈ ওলাইছোঁ তুলনি খাবলৈ। তো মোৰ লগত যাব ছিষ্টাৰ দুটা যাব আৰু মই যাম, দাদা যাব। এতিয়া সময় হৈছে 9:30 আৰু সোনকালে যাব দিছে, কাৰণ কইনাটোক মই সাজি কাচি ওলাম, তো সজাই দিবৰ কাৰণে মানে সোনকালে যাব দিছে। তাৰ কাৰণে এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। তো আগলৈকে ভিডিঅ'টো চাই থাকিব, কেনেকুৱা হয় সকলোবিলাক দেখুৱাম বাৰু তাতে গৈ, তো চাই থাকিব। এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ, আমি তিনিওটা ছিষ্টাৰে আৰু দাদা আছে, সেইফালে দাদা ৰখি আছে। তো এতিয়া আমি যাম আৰু চাব কেনেকুৱা হয় ব্লগটো। তো আহক মোৰ লগত। গাইজ এতিয়া আমি দাদা মই গৈ আছোঁ, আমি এতিয়া শিলবাৰী পালোঁ। এইটো দাদা হয়। গাইজ পেহীৰ ঘৰ ফাইনেলি পাই গ'লোঁ। এয়া হৈছে আমাৰ পেহীৰ ঘৰ, আৰু ভিতৰলৈ ব'লক, সকলোবিলাক দেখুৱাই আছে। এতিয়া আমি ঘৰৰ ভিতৰলৈ গৈ আছোঁ। ফাইনেলি পেহীৰ ঘৰ আহি পালোঁ, আৰু চাওক ঘৰটো কিমান সুন্দৰ লগা হৈছে। তো এইটো আমি পেহীৰ ৰুমত আছোঁ, আৰু এই ছিষ্টাৰ বহি আছে, আৰু এইফালে দাদা আৰু ভাইটি বহি আছে। তো জাষ্ট আহি পালোঁ আমি, অলপ পিছত ৰেডি কৰি দিম। তো চাব, সেইবিলাকো দেখুৱাম বাৰু মই। আৰু এইজনী হৈছে আমাৰ মৰম লগা ভণ্টিজনী, আৰু এতিয়া মই তাইক সজাই আছোঁ। এতিয়া তাইক ৰেডি কৰি আছোঁ। তো চাওক কেনেকুৱা হৈছে, ক'ব এবাৰ কমেণ্ট কৰি জনাব। আমাৰ কইনাজনী সাজি কাচি ওলালোঁ, আৰু এতিয়া কমপ্লিট হ'ল। তো কেনে লাগিছে কমেণ্ট কৰি জনাব। হৈছে বাহিৰৰ পৰিৱেশ, আৰু সুন্দৰকৈ চেয়াৰবিলাক পাৰি সজাই থৈ দিছে। এতিয়া লাহে লাহে মানুহবিলাক আহিব। এতিয়া আমি কইনাটো ৰেডি কৰি দিলোঁ, আৰু এতিয়া আমি বৰ্তমান বিল্ডিঙৰ ওপৰত উঠিছোঁ, ওপৰৰ ফ্ল'ৰত, এনেই আৰু জাষ্ট ভিডিঅ' বনাবৰ কাৰণে। তো চাই থাকক কি হয় আগলৈকে। সেই গাইজ এতিয়া আমি ওপৰৰ ফ্ল'ৰত আছোঁ, আৰু এইফালে বাৰু একো নাই, এনেই আৰু জাষ্ট এইবিলাক ফুল চুল ধুনীয়াকৈ সজাই থৈ দিছে। এইফালে চাব পাৰে, এইফালে, আৰু তলত আছে পেণ্ডেলটো। তো আমি ওপৰত এনেই অলপমান ফুৰিবলৈ আহিছোঁ, এনেই জাষ্ট। এই অলপ আমাৰ ফেমিলি, এইফালে আছে আমাৰ আইতা আছে, খুৰীহঁত আছে, আৰু এইফালে ছিষ্টাৰ বহি আছে। এতিয়া বাহিৰৰ সকলোবিলাক মানুহ আহিছে, আৰু এনেকৈ সকলোবিলাকে একেলগে বহি আছে, আৰু ইফালে আমাৰ ছিষ্টাৰ আছে। এতিয়া সকলোবিলাকে খানা খাবলৈ গৈ আছে সেইফালে, আৰু এইটো হৈছে আমাৰ পেহীৰ বৰমা, এইটো আমাৰ কইনাজনী, আৰু এইফালে সকলোৱে ভাত খাই আছে। আৰু এই দাদাহে ভিডিঅ' বনাই আছে দেই, মই বনোৱা নাই। মই ভাত খাই আছোঁ বাৰু, অকণমান পিছত দেখা পাব মোক। এয়া চাব পাৰে।
ভাত চাত খালোঁ আৰু এতিয়া ঘৰত যাম আৰু সোনকালে চাব লাগিব, বহুত দেৰি হ'ল। যেতিয়া আমি খানা চানা খাই ঘৰলৈ আহি আছোঁ, এইটো পেহী হয় আৰু ইফালে আইতাহঁত বহি আছে আৰু এইটো ভণ্টি আৰু ইফালে খুৰীমা আছে। আমি কেতিয়া আহি আছোঁ আৰু ৰাস্তাঘৰ মানে বহুত বেয়া, একদম মানে কি ক'ম, অৱস্থা নোহোৱা হৈ গৈছে।